এটা গীতালি বা আৰু আপোনাৰ বিয়া কেতিয়া আসলে আপোনালোকৰ মাজতে ফটো বহুত সোশ্যাল মিডিয়াত ভাইৰেল হৈ গৈছিলে মানুহে আসলে আপোনালোকৰ বিয়া হোৱা বুলি ভাবি হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি মোৰ লগত আছে গীতালি দেৱী আৰু গীতালি বা বিহুৰ প্ৰিপাৰেশ্যন কেনেকুৱা একদম তুংগত চলিছে আমাৰ আপুনি এইবাৰ কোনটো গীত বেছিকৈ গাব মোৰ গীত প্ৰীতিভাৰটো থাকিবই আৰু ঘপককৈ থাকিব গতিকে প্ৰায় গোৱা হয় তেজপুৰৰ জীয়ৰী বিহুটো গতিকে কেইবাবাৰো গাব লগা হয় সেইকেইটা গীত থাকিব লগতে বাকীখিনি আছে আৰু লিখি লওঁ নতুনকৈ নামদাং গোটেইখিনি লৈছোঁ এটা আপোনাৰ গীত আছিলে যে সাংবাদিকৰ নিচিনা কিবা এটা এনেকুৱা আছিলে প্ৰীতিভৰাৰ কনচেপ্টটো সেইটো আছিলে সেই মানে গীতটো চালে নিজৰ কথাটো মানে আমি ফিল কৰি ল'ব পাৰোঁ সাংবাদিক হয় সেইটো মানে বহুত বেছি ধুনীয়া সেইটো গীতটি সেইটো সঁচাকৈ মোৰ একদম জীৱনৰ আন এটা ভাল লগা গীত আৰু সেই গীতটি সঁচাকৈ গালে কিবা এটা বেলেগ এটা ফিল হয় আৰু ভিডিঅ'টো চালেতো ক'বই নালাগে সকলোৱে ভিডিঅ'টো ইমান ভাল পাইছে আৰু তোমালোকৰ সাংবাদিকবিলাকে বেছি ৰিলেট কৰিব পাৰিছে এটা টপিক লৈ লোৱা যায় আচলতে আমি যে কোনটো কৰিলে মানুহে ভাল পাব আৰু ষ্টেণ্ডাৰ্ডটো মেইনটেইন হৈ থাকিব গতিকে যে প্ৰেমটো এনেকুৱাওতো হ'ব পাৰে এওঁলোকৰ মাজতোতো এনেকুৱা ধৰণৰ প্ৰেম কাৰণ কাহিনীবোৰ শুনিয়ে আছিলোঁ তেনেকৈ ভাবি পেলাই কনচেপ্টটো আমি তেনেকৈ মানে উলিওৱা যায় বোলে এনেকুৱা হ'লে মানে অমুক হ'ল তেনেকুৱা প্ৰতিটো গানত কিবা নহয় কিবা এটা কনচেপ্ট থাকে এইবাৰ মানে তেনেকৈ মই লিখিলোঁ গীতটিত এজনী একদম দুৰ্দান্ত বক্সাৰ পূৰা একদম এনেকুৱা ধৰণৰ এটা কনচেপ্ট লৈ পেলাই যে তাইও যদিও ধৰা তাই অলপ বক্সিং কৰেগৈ কিন্তু চাদৰ মেখেলাযোৰ পিন্ধিলে তাই সেই গাঁৱৰ ছোৱালীজনী সেই তাই মৰমীয়াল ছোৱালীজনী সেনেকুৱা ধৰণৰ এটা কনচেপ্ট লৈ পেলাই প্ৰায় গীতত তেনেকুৱা ধৰণৰ এটা ভাবোঁ আৰু মানুহক নতুনত্বতা দিবৰ কাৰণে আৰু আপোনাৰ নতুনকৈ আপুনি ৰিমেক কৰিছে নহয় পুৰণি গীতবিলাক সেইটো আচলতে বহুত মানে ভাল হৈছে আৰু সকলোৱে মানে এইটো তাৰিফো কৰিছে আৰু কিন্তু কিছুমানে অৱশ্যে ট্ৰল কৰিছে এইটো আৰু মানে মানুহৰ নেচাৰ হৈ গৈছে মানে আজিকালি মানে ট্ৰল কৰিবলৈ সামাজিক মাধ্যম তুমি হিট ট্ৰল ট্ৰল হৈছে মানে আপুনি মই নহয় খালি মই ভবাৰ নাই মোৰ একচুৱেলি সুমিত সাগৰ সুমিতে ভাবিলে গোটেই কামখিনি সি তাৰে এইটো প্ৰজেক্ট একচুৱেলি যে পুৰণি গীতসমূহ আমি ৰিমেক কেনেকৈ কৰিলে হ'লে ইডিএম ষ্টাইলত খুব ভাল পায় কাম কৰি সুমিতে গতিকে সেই তেনেকুৱা ভাবি পেলাই মই খালি গাইছোঁহে মোক গাবলৈ মাতিছে মই গাইছোঁ আপোনাৰ আৰু কিবা নতুন প্ৰজেক্ট আছেনে এতিয়া নতুন এতিয়াতো বিহুৰ চলি আছে বাকী এনেই ৰেডি কৰিছে সুমিতৰ কণ্ঠত চাগে অতি সোনকালে এটি গীত আহি আছে বৰ ধুনীয়া বিহুসুৰীয়া মানে বহুতে কৈ থাকে যে সুমিতে কিয় গান নাগায় গান সি গানেই গাইছিলে কিন্তু গাব ইচ্ছা নকৰে তেনেকৈ বিৰাট হেডেক ল'বলৈ টান পায় মিউজিক কৰা মানুহ গতিকে মিউজিকতে সোমাই থাকিবলৈ বিচাৰে কিন্তু গানটো এটা আকৌ বেলেগকৈ কৰিব লাগিব কাৰণ চিনেমাৰ কাম কৰি আছিলে ৰিচেণ্টলি দেউৰী চিনেমাখনৰ কাম কৰিলে বহুতখিনি গানৰ মিক্সিং থাকে কিবা থাকে সেইকাৰণে গানটোত ইমান গুৰুত্ব নিদিয়ে আৰু নাগাওঁ এনেকৈ বুলি কয় কিন্তু তাৰ আছে সি গাব পাৰে কাৰণ ইমান ধুনীয়া কম্প'জ কৰে কিন্তু নাই তাৰ মানে এবাৰ মানে মই জোৰ জবস্তি গান কৰিবই লাগিব গাবই লাগিব বুলি কৈছে এবাৰ ছিংগাৰ বনাহে আৰু আমাৰ লগত সুমিত দাও আছে সুমিত দাক দেখুৱাই দিছোঁ সুমিত দা সুমিত দাৰ নতুনকৈ ৰিমেক কৰিছে গীতকেইটা সেই ব্যক্তিজন মানে গীতালি বাৰ আৰু যিগৰাকী ব্যক্তি আছে সেইগৰাকী ৰিমেক কৰাত দেই ৰিমেক কৰিছোঁ চেষ্টা কৰিছোঁ আগতে পুৰণা গীতখিনি বহুত দিন মানুহে শুনা নাই আজি জিতুল দা মঞ্চৰ আগত আমি জিতুল দাক চাওঁ আৰু জিতুল দাৰ গীতবিলাক বেলেগ এটা কিবা ভাল লাগে তো মানে কি জিতুল দাৰ গীতখিনি বহুত দিন নুশুনা হ'ল মানুহে তাৰপিছত মই ভাবিলোঁ যে আকৌ যদি নতুনকৈ কিবা এটা কৰোঁ নতুন ট্ৰিটমেণ্ট এটা কৰোঁ তো ভাল পাব তো সেই মৰমী লগৰী ছুপাৰ ডুপাৰ জিতুল দাৰ ওৱান অফ দ্য বেষ্ট যিটো হিট আছিলে মানে তো সেই গানটো মই ল'লোঁ তাৰপিছতে মই তাইক ক'লোঁ যে আমি গানটো কৰোঁ দিয়া তাৰপিছত কৰা তোমাৰ আমি ইডিএম ট্ৰিটমেণ্ট এটা কৰিছোঁ অলপ নতুনত্ব দিবলৈ প্ৰপাৰ ইডিএম নহ'লেও আমি নতুনত্ব কিবা এটা কৰিছোঁ তো গানটো গালোঁ আমি দুটাই সৰুকৈ এটা এনেই আমি ৰিলছ টাইপ ভিডিঅ' কৰিছিলোঁ তো সেইটো ৰিলিজো কৰিলোঁ আৰু মানুহে খুব ধুনীয়াকৈ আদৰি লৈছে ভাল পাইছে মৰমী লগৰীটো আৰু ক'ৰবাত মইতো গান নাগাওঁ মই এইটো মিউজিক কৰা মানুহ তো তথাপিতো চেষ্টা কৰিছিলোঁ মানুহে ভাল পাইছে তো কেতিয়াবা ক'ৰবাত গ'লে গাবও কয় তোমাৰ লাহি পৰশ লাগি সপোনৰে তোমাৰ লাহি পৰশ লাগি সপোনৰে আপোনাক এতিয়া কণ্ঠশিল্পীৰ ৰূপত মানে মঞ্চত অনুষ্ঠান কৰা কেতিয়া দেখিব মানুহে সেইটো মই গম নাপাওঁ সেইটো সময় জানে আৰু কাম কৰি যাম ইমান গীত কৰিম আৰু নিজৰ বিহুসুৰীয়া গীত কেইটামান থৈছোঁ তো আৰু বাকী এই প্ৰজেক্টটো থাকিবই আমি পুৰণা গীতখিনি নতুনকৈ মানুহক দি থাকিম
আৰু ৰিচেণ্টলি এতিয়া ৰিলিজ কৰিছিলোঁ মই আমাৰ স্বনামধন্যম আমাৰ মহেন্দ্ৰ হাজৰিকাদেৱ তেখেতৰ ইমানেই ধুনীয়া গীতটি সেইটো ৰিলিজ কৰিলোঁ সেইটো আমি নতুন চেল কৰিছোঁ আৰু তাই মই মানে গীতালি আৰু মই গাইছোঁ আৰু মানুহে ভাল পাইছে গালিও দিছে আৰু মানুহে ভালো পাইছে তেনেকুৱা আৰু এতিয়া গীতালি বা আৰু আপোনাৰ বিয়া কেতিয়া আচলতে আপোনালোকৰ মাজতে ফটো বহুত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ গৈছিলে মানুহে আচলতে আপোনালোকৰ বিয়া হোৱা বুলিয়ে ভাবিছিলে কিন্তু এই কনফিউজনটো কিয় হৈ গ'ল কনফিউজনটো মানে আৰু একো নহয় আচলতে মানে গোটেইখিনি ধেমালি ন ইণ্ডাষ্ট্ৰীত মানে আমাৰ অসীম দাহঁত বা আমাৰ যোন এক্ট্ৰেছ আমাৰ অসীম গগৈ কোৰিঅ'গ্ৰাফাৰ ৰূপালী ছিংগাৰ তাইৰ লগৰে মোৰ দাদা এনেকুৱা বা লগৰ গোটেইখিনি কৈছে নাই আমি বোলে এটা নতুন কৰিম কি নতুন বোলে আমি ৰিং চেৰিমনি আগত বোলে আমি হেৰি কৰোঁ হালধি হালধি কৰে তেওঁ হালধি কৰিলে তেনেকৈ ফটো চটো গ'ল ফটো উলিয়াই দিলে ভাইৰেল হৈ গ'ল ফটোখিনি বিয়াই হৈ গ'ল বুলি কৈ দিলে চবে আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ লগে ভাইৰেল সেই তেনেকৈ মানুহে ভাবিলে বিয়া হৈ গ'ল নেকি তাৰপিছত নহয় আচলতে বিয়া হোৱা নাই আমাৰ হ'বহে ৰিং চেৰিমনি হ'ল তাৰপিছত এতিয়া আমি অহা এইটো বছৰতে আমি ডেট লৈছোঁ থেংক ইউ ছ' মাছ সুমিত দা চ' গাইজ আজি বহুত মানে কথা পাতিলোঁ সুমিত দা আৰু গীতালি বাৰ লগত যদিহে মোৰ চেনেলটো ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই